হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম। সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আজিৰ ভিডিঅ'টো হৈছে এই বছৰ যিসকল শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছে আৰু ফাৰ্ষ্ট ডিভিজন লাভ কৰিছে তেখেতে কেতিয়া লাভ কৰিব স্কুটি। বন্ধুসকল, স্কুটিৰ স্কিম এতিয়া আপডেট কৰা হৈছে। এই স্কিমত এই বছৰৰ ল'ৰাসকলেও পাব স্কুটি, কিন্তু ল'ৰাসকলৰ কিমান পাৰ্চেণ্টেজ হ'ব লাগিব আজিৰ ভিডিঅ'টোত সবিশেষ বিস্তাৰিত আলোচনা কৰিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধুসকল, ইয়াত চাওক প্ৰজ্ঞান ভাৰতীয় অফিচিয়েল ৱেবছাইটত দেখুৱাই আছে যে ছোৱালীসকলৰ হ'ব লাগিব 60ৰ ওপৰৰ পাৰ্চেণ্টেজ আৰু ল'ৰাসকলৰ বাবে দিয়া হৈছে যিসকল ল'ৰাই যিকোনো ছাবজেক্টত এটা হ'লেও লেটাৰ মাৰ্ক যিসকল ল'ৰাই ৰাখিছে তেখেতকো প্ৰদান কৰা হ'ব এই বছৰৰ স্কুটি। আপুনি কেনেকৈ অনলাইন কৰিব? এতিয়ালৈকে কোনো অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। ইয়াত চাওক ডেমো দেখুৱাই আছে, এনেকুৱা আপুনি অনলাইন কৰিব লাগিব। ইয়াত লগিং অপশ্যন যিটো দেখুৱাই আছে, ইয়াত চাওক ৰোল নং, ইয়াত আপুনি ৰোল নং আৰু আপোনাৰ কেপচাৰটো বহুৱাই আপোনাৰ ষ্টেট চিলেক্ট কৰি লগিং কৰি আপুনি তাৰ পাছত অনলাইন কৰিব লাগিব। বন্ধুসকল, এতিয়ালৈকে কোনো অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। অনলাইন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব ভিডিঅ' বনাই আপোনালোকক জনাই দিম আপুনি কেনেকৈ অনলাইন। 2019ৰ যিটো স্কিম আছিল এই স্কিমৰ পিছত এই স্কিমটো অলপ সলনি কৰা হৈছে। এই বছৰত ল'ৰাসকলকো দিয়া হৈছে স্কুটি, কিন্তু ল'ৰাসকলৰ 6খন ছাবজেক্টৰ পৰা যিকোনো এখন ছাবজেক্টত লেটাৰ মাৰ্ক হ'ব লাগিব। বন্ধুসকল, আপুনি অনলাইন কেতিয়া কৰিব আৰু কেনেকুৱা কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপুনি এই চেনেলটো নেক্সট ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।